Audio Jungle. নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি এটা ভিডিঅ' কৰিবলৈ গৈছোঁ। এইটো আজি ব্লগ নহয় আৰু প্ৰেংক ভিডিঅ' হ'ব, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ। সেনেকৈ ক'লা আজি ভালকৈ কৈছোঁ, ঘৰ কৰিছোঁ ভালকৈ। জেগাখিনিৰ নাম এতিয়া নেকি কিবা ক'ত আছে বৰ্তমান আপুনি? এতিয়া পাতা চাই তোমাৰ এতিয়া জেগাখিনিৰ নাম কি নেকি ভদ্ৰমী কিহৰ ইমান আপনি কোনি কি আপুনি কোনিহে আও কি সেই কৈছে নাকি সেই কৈছে নাকি নহয় নহয় আপুনি কিয় এনেকৈ কৈছে ভালকৈ অলপ ক'ত কৈছা তই কি কৰিবি তই কি কৰিম গম পাবি ৰ তই দে কছোঁ কি কৰা দে হেল্ল' খবৰ আছে তই একেলগে আছোঁ এটা হেৰি কৈছে কৰবা পৰা মৰবা আহিছে এতিয়া আহিলে মোক হেৰি কৈছে ৰ গম পাবি ৰ অলপ টাইম ৰ তই দে আইফা খাই আহে অলপ টাইম ৰ আমি ৰখি আছোঁ, তই নপলাবি ইয়াৰ পৰা। শুন তই এতিয়া এহেঁতে আমাৰ ভণ্টিক কিয় কৈছিলি? তোৰ বইনে কোনিয়ে এহেঁতে এটা আপি এটা আহিছিল বগাকৈ লগা ধুনীয়াকৈ লগা মদৰে পূৰা একদম ধুনীয়া। এই ধুনীয়া নেকি মই ধুনীয়া নহয় নেকি? নহয়তো হাঁহি কিয় কৈছা? দেখি আহি উঠি মোক কিয় দেখি আহি উঠি এতিয়া মদৰে এটা ধুনীয়া চলা বগা ফ্ৰক পিন্ধিছে, তাইক কিয় কৈছা? বইনে নেকি শুনিতো এই কেহানি এখন লিষ্ট মাৰি ল'বা দিবি কিয় লিষ্ট মাৰি ল'বা তই মোক কেনেকৈ চিনি পাম নহয় তই কি অভদ্ৰ নেকি আপি দি যাব সৰুৰ পৰা মাতবি নেকি আবা তই সৰুৰ পৰা স্বভাৱ আছে নেকি? মাত হেল্ল' তাকে হৈছিলে এতিয়া মানে এটা চলি আমাৰ ভণ্টিক যে কৈছিল সি তাৰ লেভেল দেখাই আছে। বেছি তেনেকৈ 10টামান লৈ আহিলেও হ'ব। 10টা লৈ আহা। চলিটোৱে ক'লা টুপি এটা মাৰিছে আৰু ক'লা মাস্ক এখন মাৰিছে। পাতা চাউচি বুলিয়ে কৈছে। সোনকালতে আহা, বেছি দেৰি নকৰবা। কিমান মিনিট? 5 মিনিট। এতিয়া কৰিছোঁ ওৱান চপত বটল চটল লৈ আহিবা, মাথাত ভাঙি আৰু ই লেভেল দেখি আছে দে। আহা গম পাবি ৰ মাতে আকলা লাগিম তই যি ফোন কৰিছিলি চলি ক'ল মাৰ আকলা লাগিম তই ফোন কৰা তোক মাৰ বাদ দি মই আকলা লাগিম না এতিয়া মাত কৈ আগতে মই একলাই মাৰিম লাগবি আহিবা দি তোৰ চলি কেইটা চাম তোৰ চলি কেইটা আৰু কিমান দৰ মই চলিব লাগে মই একলাই মাৰিম তোৰ চলি কেইটা চাম দৰ আজ চাইডত যাওঁ ক'ত যাবি একে ৰখবি মানুহ মাজত মানুহ কিমান পাবি কিমান অভদ্ৰমী কৰিব মোৰ ইচ্ছা কোনো সন্মান আছে না এতিয়া নাছো এই মই ভণ্টিক কৈছোঁ ইয়াত কি কৰোঁ এতিয়া আমি নজগাওঁ না ই কিয় জগাব তোমাৰ ভণ্টি বুলি আমি জগই নেকি নহয় সি চবকে নিজৰ ভণ্টি বুলি ভাববা লাগে বিয়া আছে নহয় বেলেগ আপি আছে উপযুক্ত বয়স আছে ইয়াততো বেছি বয়স হ'লে দেছো কয় ইয়াক কি কৰোঁ ইয়াক মাৰোঁ নেকি লগতে ভাল পাবা নেকি বেয়া কথা কিন্তু জকৈছি তো সেয়াতো ইয়াক মাৰোঁ নেকি সেইগিলাখান নকবি ক'বা মই ঘৰ কৰিতে পাতা অলপ আগত নামটো কৈছোঁ নাম ঋষিকেশ দাস ঘৰ পাটাচাৰ বেছি ধৰমতলা বুলিও কয় আমাৰ সেইখিনি গাঁৱত বহুত ধৰমতলা কৰে কেমেৰা হাই কৰি দিবা ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্টত আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব তেতিয়া আমাৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম ধন্যবাদ।